Hello everyone, welcome back to a new video. আজি মই বাজনী বিয়া আছে তাত গৈ আছো আৰু এতিয়া মই ৰেডি হ'ম গা পা ধুই ৰেডি হৈ কি পিন্ধিম কেনেকৈ পিন্ধিম আপোনালোকক গোটেইখিনি কৈ আছো বা দেখাই আছো আপোনালোকে চাব আৰু বিয়াত কেনেকৈ এনজয় হয় সেইখিনিও চাব আপোনাক গোটেইখিনি দেখাই দি যাম যোৱাকালি বাৰ মেহেন্দি আছিল তাই দুটামান ক্লিপ ললো ভিডিঅ' তেনেকৈ নবনালো যদি পাওঁ সেইটো ভিডিঅ' মই ইয়াতে দি দিম নহলে বাটা এক্সট্ৰাকে বনাই দি দিম আপোনালোকে চাব আজি আছে বিয়া মই পিন্ধিম শাড়ী আৰু আপোনালোকক দেখাই আছো हायो मेरे डांटे और बाकी ना जानिया खिनाने ले जानिया है बाबा तेरे मेहरा विचो तेरी लाडो परदेसड़ होई है तेरे शगन यादा छड़िया आवा सखियों नी मेरा सजना नी मेरा सजना मेरा डवादाया नी सजन रोड़ी सजन रोड़ी The next day. পা ধুই ললো এতিয়া মই বিয়ালৈ ওলাম ভাবিছো এখন শাড়ী পিন্ধিম বুলি ভাবিছো চাওঁ পিন্ধি চাওঁ কেনেকুৱা দেখে যদি বেয়া দেখে আকৌ চেঞ্জ কৰিম আৰু লিপষ্টিক বলি বেগ শাড়ী পিন্ধি চাওঁ যদি ভাল দেখে পিন্ধিম নহ'লে এক্সচেঞ্জ কৰিম ওলাই পেলাই আপোনালোকক দেখাই আছো বিয়ালৈ গৈ আছো বাবুদা আছে আৰু বৰষা আছে আমি এতিয়া বিয়ালৈ গৈ আছো কেনেকুৱা লাগিছে জনাবচোন মই নিজেই মেকআপ চেকআপ কৰি একদম ওলাই আহিছো কমেণ্টত জনাবচোন কেনেকুৱা মেকআপ চেকআপ কৰিছো জনাই দিব আৰু হয় হয় ন বিয়া পাই পেলাই বিয়া ঘৰত কি হয় চব দেখাই আছো আপোনালোকে চাই থাকিব বলক পালোহি মানে পাম এতিয়া আমি বিয়া ঘৰ পাইছো আৰু কললে পাইছেহি আৰু যাতে ৰাখা ফটো কোনে উঠি আছে বে বা ক'ত আছে নো হা এই বা ক'ত আছে একেবাৰে দি দিওঁ গিফ্ট হয় না আমাৰ মেকআপ আৰ্টিষ্ট मेरा
বৰষা বাইদেউ বোৰ খাই আছোঁ আৰু বেণ্ড পাৰ্টি মাতত বক্স বজিলে বেছি ভাল লাগে ন মই বেণ্ড পাৰ্টি বেয়া পাওঁ গান বজালে বেছি ভাল পাওঁ বেণ্ড পাৰ্টিটো কি বেণ্ড বজাইছে এতিয়া দাঁত ওলাই দিয়া ধুনীয়া ধুনীয়া ছোৱালী এবাৰ চাওক ভাবিজি বাজি বিয়া ঘৰৰ পৰা সোনকালে গুচি আহিলোঁ একো নিয়ম নীতি বা নীতি নিয়মবিলাক একো গা পা ধোৱা এইবিলাক একো দেখুওৱা নহ'ল নতুনকৈ ইউটিউবত আহিছোঁ ন চ' অলপ লাজ লাগে সেইকাৰণে মানে যিখিনি পাইছোঁ তাকে আপোনালোকক দেখাইছোঁ আপোনালোকে যাতে ভাল পাই তাকে আশা কৰিলোঁ আৰু বেছি দেখুৱাব পৰা নগ'ল কাৰণ মোৰ মোবাইলৰ বেটেৰী চেছ হৈ গ'ল মই বিয়াৰ পৰা আহিলোঁ বিয়া খাই আহিলোঁ এতিয়া 8:30 বাজিল মই বিয়াৰ পৰা আহিলোঁ এতিয়া কাপোৰ কানি খুলি ল'লোঁ মুখ হাত ধুই লৈ একদম শুই দিওঁ আৰু তাৰ আগতে ব্লগটো শেষ কৰি দিওঁ আজি এই ব্লগটি ইয়াতে শেষ কৰা হ'ল আৰু যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গুড নাইট